নমস্কাৰ এই ভিডিঅ'টো সম্পূৰ্ণ আপোনাৰ বাবে যিজন ব্যক্তিয়ে এই ভিডিঅ'টো আপোনাক দিছে সেইজন ব্যক্তি আপোনাৰ কোনো শত্ৰু নহয় তেওঁ আপোনাৰ এজন ভাল শুভাকাংক্ষী যিজনে আপোনাৰ ভাল হোৱাটো কামনা কৰে আপোনাৰ উন্নতি হোৱাটো বিচাৰে আপুনি যদি চাকৰি কৰি আছে লাগে সেয়া গভৰ্ণমেণ্টৰে হওক বা প্ৰাইভেটৰে হওক তেন্তে এই ভিডিঅ'টো আপুনি চোৱাটো খুবেই প্ৰয়োজন গতিকে নিজৰ জীৱনৰ মূল্যৱান 5 পৰা 10 মিনিট সময় ব্যৱহাৰ কৰি যদি এই ভিডিঅ'টো এবাৰ চাই তেন্তে মই কথা দিব পাৰোঁ এই ভিডিঅ'টোৱে আপোনাৰ জীৱনত বহুত প্ৰভাৱ পেলাব গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপুনি আৰম্ভণিৰ পৰা শেষলৈকে গুৰুত্ব সহকাৰে এবাৰ চাওক আপুনি যি ডিপাৰ্টমেণ্টতে চাকৰি কৰি আছে সেয়া গভৰ্ণমেণ্টেই হওক বা প্ৰাইভেটেই হওক সেই চাকৰিটো পাবলৈ আপুনি বহুতো কষ্ট কৰিছে নিজৰ জীৱনৰ 12 পৰা 15 বছৰ সময় এই জবটো পাবৰ বাবে এই চাকৰিটো এই সাৰ্ভিসটো পাবৰ বাবে আপুনি নিজৰ সময় ইনভেষ্ট কৰিছে এডুকেশ্যনৰ নামত আপুনি যথেষ্ট সময় ইনভেষ্ট কৰিছে যথেষ্ট টকা খৰচ কৰিছে এডুকেশ্যনৰ নামত আপুনি যথেষ্ট লক্ষাধিক টকা ইনভেষ্ট কৰাৰ পাছত যথেষ্ট সময় ব্যয় কৰাৰ পাছত আপুনি এই চাকৰিটো পাইছে নিশ্চয় আপুনি এই চাকৰিটোৰ পৰা পোৱা চেলাৰীৰে পাৰফেক্ট জীৱন যাপন কৰিব পাৰিছে এই দৰমহাৰে আপুনি নিশ্চয় নিজৰ পৰিয়ালক সকলো সা সুবিধা দিব পাৰিছে নিজৰ ৱাইফক নিজৰ ল'ৰা ছোৱালী নিজৰ সকলো সপোন বাস্তৱত পৰিণত কৰিব পাৰিছে নিশ্চয় আপুনি নিজৰ টেলেণ্টখিনি নিজৰ যিখিনি ক্ৰিয়েটিভিটি আপোনাৰ ভিতৰত সোমাই আছে যিটো সৃষ্টিশীল মন এটা আপোনাৰ ভিতৰত সোমাই আছে যিখিনি টেলেণ্ট আপোনাৰ মনত সোমাই আছে সেই টেলেণ্টখিনি সেই সৃষ্টিশীল কামখিনি আপুনি নিজৰ চাকৰিৰ জীৱনত কৰিবলৈ সক্ষম হৈছে সেই ডিপাৰ্টমেণ্টত সেই ফিল্ডখনত আপুনি সেইখিনি দেখুৱাবলৈ সক্ষম হৈছে সেইখিনি নিজৰ ক্ৰিয়েটিভিটিখিনি উলিয়াই আনিবলৈ সক্ষম হৈছে নিজৰ টেলেণ্টখিনি প্ৰেজেণ্ট কৰিবলৈ এটা প্লেটফৰ্ম পাইছে নিশ্চয় সেইখিনি আপোনাৰ সেই টেলেণ্টখিনি বাস্তৱ কৰাৰ এটা সুযোগ পাইছে নিশ্চয় আপুনি সেই কামখিনি কৰাৰ বাবদ যিখিনি এৱাৰ্ড পাব লাগে যিখিনি আপুনি পাবলগীয়া বস্তু যিখিনি এৱাৰ্ড ৰিৱাৰ্ড সেইখিনি আপুনি পাইছে আপোনাৰ কামৰ বাবদ নিশ্চয় কোনোবাই ক্ৰেডিট লৈ যোৱা নাই আপোনাৰ কামৰ বাবদ কোনোবা আপোনাৰ সিনিয়ৰে আপোনাৰ ক্ৰেডিট লৈ যোৱা নাই কোনোবা আপোনাৰ টপ আপোনাৰ যি বছ সেই বছে আপোনাৰ ক্ৰেডিট লৈ যোৱা নাই আপুনি কাৰো ৰিমোটৰ কণ্ট্ৰোল হৈ থকা নাই আপোনাৰ কামৰ বাবদ আপুনিয়ে ৰিৱাৰ্ড পাইছে আপুনিয়ে এৱাৰ্ড পাইছে আপুনিয়ে সকলোখিনি পাইছে নিশ্চয় আপোনাৰ সেই সকলো ড্ৰিম সৰুৰ পৰা এতিয়ালৈকে চাই থকা যিখিনি ড্ৰিম আপুনি যিখিনি ভাবি থৈছিলে সেই সকলো ড্ৰিম আপুনি বাস্তৱত কৰিব পাৰিছে আপোনাৰ ঘৰ বনাব পাৰিছে আপুনি কাৰ ল'ব পাৰিছে আপুনি বাইক ল'ব পাৰিছে সকলো সা সুবিধা আপুনি নিজৰ কাৰণে ৰেডি কৰিব পাৰিছে উইথ সেই সকলো ফেচিলিটিজ নিজৰ ফেমিলিক দিব পাৰিছে আপোনাৰ ল'ৰা ছোৱালীক দিব পাৰিছে সেই সকলো সা সুবিধা আপুনি দিব পাৰিছে আৰু নিজেও ল'ব পাৰিছে নিজৰ সময়খিনি নিশ্চয় আপুনি নিজৰ পৰিয়ালৰ লগত ভালদৰে সুখেৰে চেলিব্ৰেট কৰিব পাৰিছে নিশ্চয় আপুনি নিজৰ পৰিয়ালক লৈ বিভিন্ন জাগাত ফুৰিবলৈ যাব পৰা সুবিধা পাইছে বিভিন্ন ঠাই ফুৰিবলৈ দেখিবলৈ পাইছে নতুন জেগা ফুৰিবলৈ সুবিধা পাইছে নিশ্চয় আপুনি নিজৰ পৰিয়ালৰ বাবে ইমান দিনে যিখিনি কাম কৰিলে নিশ্চয় আপুনি এটা সিকিউৰিটি মেইনটেইন কৰিব পাৰিছে নিশ্চয় আপুনি ফেমিলিৰ কাৰণে এটা ফাইনেন্সিয়েল সিকিউৰিটি বনাবলৈ সুবিধা পাইছে য'ত নেকি আপুনি আজি কাম কৰি আছে আপোনাৰ ঘৰলৈ ইনকাম এটা আহি আছে বঢ়িয়াদৰে ফেমিলি চলি আছে ভালদৰে আপুনি নথকা অৱস্থাত আপুনি নথকাৰ অৱস্থাত আপুনি যেতিয়া জীয়াই নাথাকিব তেতিয়াও এনেকুৱা ধৰণৰ যাতে ইনকাম আপোনাৰ পৰিয়াললৈ আহি থাকে সেইটো এটা ব্যৱস্থা কৰিছে আপুনি নিশ্চয় যাতে সেই পৰিয়ালটোৱে সেই ইনকামটো লৈ এটা সুন্দৰ জীৱন যাপন কৰিব পাৰে যাতে আনৰ ওচৰত হাত পাতিবলগীয়া নহয় এনেকুৱা এটা সিকিউৰিটি আপুনি নিশ্চয় ৰেডি কৰিছে নতুবা আপুনি জীৱনৰ ইমান মূল্যৱান সময়খিনি চাকৰিটোৰ বাবদ কিয় ইনভেষ্ট কৰিলেহেঁতেন সেয়েহেতু এতিয়া আপুনি বিচাৰি থাকিবলগীয়া হোৱা নাই পাৰ্ট টাইম জব বা ছাইড এক্সট্ৰা ইনকাম এটাৰ বিষয়ে আপুনি চিন্তা কৰিবলগীয়া হোৱা নাই নিশ্চয় আপোনাৰ ভৱিষ্যত আপোনাৰ ফিউচাৰ আপোনাৰ পৰিয়ালৰ ফিউচাৰ আপোনাৰ ফাইনেন্সিয়েল সিকিউৰিটি আফটাৰ ইউ বহুত সেফটি চাগে
শ্বেপ আৰু সেইখিনি আপুনি নিশ্চয় চিন্তা কৰি এটা ডিজাইন কৰিছে আৰু সেই চাকৰিটোৰ লগত জড়িত হৈ আছে। কিন্তু মই আপোনাক জনাব বিচাৰোঁ যে আপোনাৰ বন্ধু যিজন বন্ধুৱে এই ভিডিঅ'টো আপোনালৈ শ্বেয়াৰ কৰিছে সেই বন্ধুজনে এটা নতুন কাম ষ্টাৰ্ট কৰিছে। সেই কামটো তেওঁ পাৰ্ট টাইমো কৰিব পাৰে, ফুল টাইমো কৰিব পাৰে। ফুল টাইম কৰি হওক বা পাৰ্ট টাইম কৰিয়েই হওক, তেওঁ নিজৰ জীৱনত এই সম্পূৰ্ণখিনি নিজৰ জীৱনৰ যিখিনি সপোন, তেওঁৰ যিখিনি জীৱনৰ ড্ৰিম, তেওঁ সম্পূৰ্ণখিনি ফুলফিল কৰিব পৰা এটা কাম ষ্টাৰ্ট কৰিছে, য'ত নেকি তেওঁ চেলাৰী যিটো দৰমহা পাব, যিটো ইনকম হ'ব তেখেতৰ, সেইটো আনলিমিটেড হ'ব, কোনো বাউণ্ডেশ্যন নাই। তেওঁৰ নিজৰ টেলেণ্ট, নিজৰ ক্ৰিয়েটিভিটিখিনি দেখুৱাবলৈ সুন্দৰ এটা প্লেটফৰ্ম পাইছে। সম্পূৰ্ণ নিজৰ ভিতৰত থকা সম্পূৰ্ণ ক্ৰিয়েটিভিটি দেখুৱাবলৈ সুবিধা পাইছে। তেওঁ নিজৰ কামৰ বাবদ যিটো এৱাৰ্ড যিখিনি পাব লাগে তেওঁই পাব। তেওঁৰ কামৰ বাবদ এৱাৰ্ড যি পাব লাগে তেওঁই পাব। তেওঁ পৰিয়ালৰ সৈতে সম্পূৰ্ণ টাইম চেলিব্ৰেট কৰিব পাৰিব, যিকোনো ঠাইত যাব পাৰিব, বিভিন্ন ষ্টেট, বিভিন্ন দেশ বিদেশ ফুৰিবলৈ তেওঁ এই কামৰ জৰিয়তে সুবিধা পাব। তেওঁ নথকাৰ অৱস্থাটো যাতে পৰিয়ালে আনৰ ওচৰত হাত পাতিবলগীয়া নহয়, এনেকুৱা এটা ফাইনেন্সিয়েল ছিকিউৰিটি এটা তেওঁ বিল্ড কৰি যাব এই কামটোৰ জৰিয়তে। আপুনিও যদি বিচাৰে তেওঁৰ সৈতে লগ হৈ এই কামটো ষ্টাৰ্ট কৰিব পাৰে। আপোনাৰ বন্ধুৱে কিন্তু বিচাৰে আপুনি এই কামটো কৰা, সেয়েহে এই ভিডিঅ'টো আপোনালৈ তেওঁ শ্বেয়াৰ কৰিছে। তেওঁ কৰিব বিচৰা কামটো হৈছে ডাইৰেক্ট চেলিং বিজনেছৰ কাম, য'ত কোনো ইনভেষ্টমেণ্ট নকৰাকৈ কামখিনি ষ্টাৰ্ট কৰিব। এই বিজনেছটো কৰিবৰ কাৰণে কোনো প্ৰিভিয়াছ স্কিলৰ প্ৰয়োজন নাই, কোনো হাই এডুকেশ্যনৰ প্ৰয়োজন নাই। এই বিজনেছটো কৰিবৰ কাৰণে কোনো ষ্টাফৰ প্ৰয়োজন নাই, কোনো অফিচৰ প্ৰয়োজন নাই, না কোনো মেনেজমেণ্টৰ টেনশ্যন, না কোনো পুৰুষ মহিলা উভয়ে এই ব্যৱসায়টো কৰিব পাৰে, কোনো ধনী দুখীয়াৰ কৰা নাই, প্ৰত্যেকেই এই কামটো কৰিব পাৰে। ইয়াত এটা কোম্পানী থাকে, কোম্পানীয়ে সকলো বস্তু মেনুফেকচাৰিং কৰে। এই কোম্পানীৰ পৰা যদি আপুনি বস্তুখিনি প্ৰডাক্ট কৰে, তো ইয়াত 3টা বেনিফিট পায়। ফাৰ্ষ্ট টাইম হৈছে ডিছকাউণ্ট, যথেষ্ট পাৰ্চেণ্টেজ ৱাইজ প্ৰতিটো কোম্পানীয়ে বিভিন্ন ধৰণৰ পাৰ্চেণ্টেজ ৰাখে, কিন্তু সেই পাৰ্চেণ্টেজ ৱাইজ আপুনি ডিছকাউণ্ট পায়। তাৰোপৰি কোৱালিটিখিনি আপুনি বেটাৰ কোৱালিটিত পায়, যিহেতু ইয়াত কোনো মিডলমেন নাথাকে, ডাইৰেক্ট কোম্পানী টু কাষ্টমাৰ। ডিছকাউণ্ট আৰু কোৱালিটিৰ পিছত আপুনি এই প্ৰডাক্টখিনি ইউজ কৰাৰ বাবদ আপুনি ইনকামো জেনেৰেট কৰিব পাৰে। এই প্ৰডাক্টখিনি এই কোম্পানীবোৰৰ পৰা লোৱাৰ বাবদ আপোনাৰ ঘৰলৈ ইনকামো অহা ষ্টাৰ্ট কৰে। ইয়াৰ পিছতে আপুনি যদি ভাবে এই ডিছকাউণ্ট, এই কোৱালিটি প্ৰডাক্ট আৰু ইনকাম, এই তিনিটাও যদি আপুনি ভাবে আপোনাৰ বন্ধুবৰ্গও পাওক, আৰু আপুনি এই বিষয়টো যদি লগৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰে, ডিছকাছ কৰে, আলোচনা কৰে, এই কথাখিনি জনাই নতুন ব্যৱসায়টোৰ বিষয়ে, তেতিয়া সেইসকল ব্যক্তিয়ে যদি এই ছিষ্টেমটোৰ লগত জড়িত হয়, তেতিয়া আপোনাৰ এটা নেটৱৰ্ক, এটা টিম বিল্ড হয়। এইদৰে বিজনেছটো ষ্টাৰ্ট হয়। ইয়াৰ সম্পূৰ্ণ ডিটেইলছ আপোনাৰ বন্ধুৰ পৰা আপুনি এবাৰ জানিবলৈ চেষ্টা কৰিব। এতিয়া যিজনে আপোনাক এই ভিডিঅ'টো দিছে, তেওঁ বৰ্তমান এই ব্যৱসায়টো আৰম্ভ কৰি তেওঁ বৰ্তমান 4 ডিজিটত ইনকাম কৰি আছে। হয়তো আপুনি পোৱা চেলাৰীতকৈ, আপুনি পোৱা দৰমহাতকৈ যথেষ্ট কম, কিন্তু এইদৰেই তেওঁ যদি কণ্টিনিউ পাৰ্ট টাইমেই হওক, ফুল টাইমেই হওক, যদি 2ৰ পৰা 3 বছৰ এইদৰে কামখিনি কৰি গৈ থাকে, শিকি গৈ থাকে, তেনেহ'লে চিৰন্তন সত্য যে তেওঁ 6 বা 7 ডিজিটৰ ইনকাম, মান্থলি ইনকাম কৰিব আহিবলগীয়া 2ৰ পৰা 3 বছৰৰ ভিতৰত। কাৰণ ডাইৰেক্ট চেলিং বিজনেছত সকলো বস্তু মাল্টিপ্লাই হয়, টিম মাল্টিপ্লাই হয়। হোৱাৰ লগে লগে ৰিলেশ্যনশ্বিপ বিল্ড হয়, নতুন মানুহৰ লগত ৰিলেশ্যন বিল্ড হয়, নতুন অপৰচুনিটি পোৱা যায়। বিভিন্ন ধৰণৰ ষ্টেটত আপুনি ব্যৱসায় কৰিবলৈ সুবিধা পায়। সাধাৰণ ব্যৱসায়বোৰে এটা ষ্টেটত, এটা ডিষ্ট্ৰিক্টৰ মাজতে আবদ্ধ হৈ থাকি যায়, কিন্তু মাল্টি লেভেল বিজনেছ যদি আপুনি ষ্টাৰ্ট কৰে, বিজনেছ আপুনি বিভিন্ন ষ্টেটত কৰিবলৈ সুবিধা পায়, বিভিন্ন দেশত কৰিবলৈ সুবিধা পায়। এনেকুৱা ধৰণৰ অপৰচুনিটি এই ছিষ্টেমত থাকে। ইনকামৰ কথা কওঁ, তেনেহ'লে যিহেতু টিম বিল্ড মাল্টিপ্লাই হৈ থাকে, বিজনেছ মাল্টিপ্লাই হৈ গৈ থাকে, গতিকে সেইমতে ইনকামো মাল্টিপ্লাই হৈ গৈ থাকে। আৰু যদি ফাইনেন্সিয়েল ছিকিউৰিটিৰ কথা কওঁ, তেতিয়া ব্যৱসায় বিল্ড হৈ গৈ থাকে, ব্যৱসায় কাম কৰি গৈ থাকে, আৰু ফিউচাৰত ভৱিষ্যতত যদি আপুনি যেতিয়া নাথাকে, তেতিয়া ব্যৱসায় কৰা ইনকামখিনি আপোনাৰ ফেমিলি ঘৰলৈ গৈ থাকে। যিহেতু আপুনি নাথাকিলেও আপোনাৰ টিমৰ মানুহখিনিয়ে কামখিনি কৰি থাকিব, গতিকে টিম বিল্ড হৈ গৈ থাকিব, আৰু ইনকাম অহা ষ্টাৰ্ট হৈ গৈ থাকিব, ইনকাম পাই থাকিব, আৰু সেই ইনকামখিনি মাল্টিপ্লাই হৈ গৈ থাকিব। তো সেই ইনকামখিনি সেই নমিনীয়ে পাবলৈ আৰম্ভ কৰে। তো দিছ ইজ দ্য ফাইনেন্সিয়েল ছিকিউৰিটি।
আপোনাৰ পৰিয়ালৰ এটা ফাইনেন্সিয়েল ছিকিউৰিটি ইয়াত বিল্ড কৰিব পাৰি। তাৰোপৰি এইখিনি হোৱাৰ উপৰিও আপুনি লাইফত যথেষ্টখিনি শিকিবলৈ পায়। এই ছিষ্টেমৰ জৰিয়তে, এই ব্যৱসায়ৰ জৰিয়তে যথেষ্টখিনি অভিজ্ঞতা অৰ্জন কৰিবলৈ পায়। আপুনি বিভিন্ন ছেল্ফ ডেভেলপমেণ্টৰ কথা শিকিবলৈ পায়, নিজৰ বিষয়ে শিকিবলৈ পায়, নিজক চিনি পাবলৈ শিকে। আপুনি আপোনাৰ কিমান পটেঞ্চিয়েল আছে সেইখিনি কথা আপুনি গম পায়। এই ব্যৱসায়ে বহুতো এক্সট্ৰা এক্সপিৰিয়েঞ্চ আপুনি অভিজ্ঞতা লাভ কৰে, যিখিনি জীৱনত যিখিনি অভিজ্ঞতা আপুনি লাইফত অন্য ফিল্ডত, অন্য ব্যৱসায়ত, অন্য কামত আপুনি কেতিয়াও নাপায়। আটাইতকৈ ডাঙৰ কথাটো হৈছে এই ব্যৱসায়টো সম্পূৰ্ণ অনেষ্টিৰ ব্যৱসায়। আপুনি মিছা কথাৰে এই ব্যৱসায়টো ৰান কৰিব নোৱাৰে। মিছা কথাই যেতিয়া ক'বলৈ লয়, আপোনাৰ লাহে লাহে আপোনাৰ ব্যৱসায় নষ্ট হৈ আহি থাকে। এই ব্যৱসায় সত্য পথত চলিবলৈ শিকায়, সঁচা কথা ক'বলৈ শিকায়। তাৰোপৰি এই ব্যৱসায়টোৱে নিজৰ নহয়, আপোনাৰ লগত থকা যিসকল ব্যক্তি, আপোনাৰ টীমত যিসকল থকা ব্যক্তি আহে, সেইসকল ঘৰলৈ ইনকাম কেনেকৈ যায় তাৰ কথা চিন্তা কৰিবলৈ শিকায়। কিন্তু আপুনি চাকৰিয়ে হওক বা অন্য ব্যৱসায়ী হওক, এইটো এটা ফিল্ডত চাই লওক, কম্পিটিটৰ যেতিয়া মাৰ্কেট আহে তেতিয়া কেতিয়াও এজনে আনজনৰ ভাল হোৱাটো, বেছি দৰমহা পোৱাটো, উন্নতি হোৱাটো, প্ৰমোশ্যন হোৱাটো কেতিয়াও আন্তৰিকতাৰে নিবিচাৰে। কিন্তু এই ব্যৱসায়ত ইমান আন্তৰিকতা থাকে যে আপোনাৰ লগত যিসকল ব্যক্তি আহে, আপোনাৰ গ্ৰুপত যেতিয়া যিসকল ব্যক্তি আহে, সেইসকল ঘৰলৈ ইনকাম অহাটো আপুনি চিন্তা কৰিবলৈ শিকায়, আপোনাক চিন্তা কৰিবলৈ শিকায়। যিহেতু ইনডাইৰেক্টলি তেওঁৰ ঘৰলৈ যদি ইনকাম আহে, আপোনাৰ গ্ৰুপৰ, আপোনাৰ টীমৰ মানুহৰ ঘৰলৈ যদি পইচা আহে, ইনকাম আহে, তেতিয়া আপোনাৰ ঘৰলৈ ইনকাম আহে আৰু মাল্টিপ্লাই হৈ ইনকাম আহে। গতিকে নেটৱৰ্ক বিজনেছ বা ডাইৰেক্ট চেলিং বিজনেছটো এটা আমাৰ ভাৰতীয় সংস্কৃতিৰ লগত জড়িত। এজনে আনজনক সহায় কৰিব লাগে, এজন মানুহ আনজন মানুহৰ বাবে সদায় তৎপৰ হৈ থাকিব লাগে, তেনেকুৱা এটা কালচাৰৰ লগত জড়িত এই ব্যৱসায়ী। তো গতিকে আপোনাৰ যিজন বন্ধুৱে এই ভিডিঅ'টো ডাইৰেক্ট চেলিং বিজনেছৰ ভিডিঅ'টো আপোনাক চাবলৈ দিছে, এবাৰ ভিডিঅ'টো ভালদৰে চাওক, বুজি পাবলৈ চেষ্টা কৰক। যদি অসুবিধা হয় বুজাৰ ক্ষেত্ৰত, তেনেহ'লে আপুনি এই বন্ধুজনলৈ এবাৰ ফোন কৰক, যোগাযোগ কৰক, তেওঁক লগত বহক, ব্যৱসায়টোৰ বিষয়ে বুজি পাওক, ডাইৰেক্ট চেলিঙৰ বিষয়ে বুজি চাওক, তেওঁ কি প্ৰডাক্ট আনিছে, কোনটো কোম্পেনী আছে, গোটেইখিনি ডিটেইলছ লওক আৰু তেওঁৰ লগত জড়িত হৈ এবাৰ কাম কৰিবলৈ আৰম্ভ কৰক। কাম কৰক, পাৰ্ট টাইম কৰক, ফুল টাইম কৰাৰ কোনো প্ৰয়োজন নাই। ফুল টাইম যদি কৰিব পাৰে তো আৰু ভাল কথা, কিন্তু পাৰ্ট টাইমকৈও আপুনি আৰম্ভ কৰক। কিন্তু মই কথা দিওঁ, যদি আপুনি ডাইৰেক্ট চেলিং বিজনেছটোৰ লগত জড়িত হৈ থাকে, ডাইৰেক্ট চেলিং বিজনেছত যদি পাৰ্ট টাইম হ'লেও আপুনি এবছৰ, 2 বছৰ, 3 বছৰ লাহে লাহে কাম কৰি গৈ থাকে, আহিবলগীয়া সময়ত ই আপোনাক ফাইনেন্সিয়েল ছিকিউৰিটি দিয়াটো খাটাং। ধন্যবাদ। আপুনি যদি আমাৰ ভিডিঅ'টো আদিৰ পৰা অন্তলৈকে চালে, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব, যাতে আহিবলগীয়া সময়ত এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বোৰ যাতে আমি আপোনালোকক দি থাকিব পাৰোঁ, আপলোড কৰি থাকিব পাৰোঁ, আপোনালোকে পাই থাকিব পাৰে। আৰু লাইক নিশ্চয় কৰিব, লাইক কৰিবলৈ পাহৰি নাযাব, যিহেতু আপোনাৰ লাইক আৰু আপোনাৰ কমেণ্টে আমাৰ উৎসাহ। ধন্যবাদ।